Langhin arong sopia hitiang bong along bilimhon kaklaria mepi ke kaipong. Non hep jong kachpek pon Langhin Municipal Board kachari pon tuja phanpura ad hoc committee ke sengalong chairman lapen members kangwai chokche pura Langhin araratum thurpak pen kache song padupon si bilimhon kaklaria mepi ke kaipong. Bilimon kaklari murdabad. Bilimon kaklari murdabad. Bilimon kaklari yem go back. Bilimon kaklari yem go back. Patumi aru ni phai pho arni Langhin arong sopiang bong along Langhin araratum chingrum si Karbianglo Autonomous Council bilimhon kaklaria mepi ke kaipong. Alang li mepi ke kai nang ko kalam the ke than pon laken non hep jong kapang dak pon town committee kachari pon ja phan pura ad hoc committee ke seng pon along Langhin Municipal Board kachari thuja phan chairman ar pupen danglok bang proxy atwa phan members ar pu kangwai chokche la pen arondam de pusi than pon athe rat pen thangnat kachingwai avi bilimhon kaklari aning ke hanga teng pen mate Hitler kachari asonsi alangli innovate aning ke hang pensi ingwai ponlo. Lasi bangso Langhin Municipal Board kachari ponthuji aphan ad hoc committee ke sengke chok cha porsi larthu nangji kalite apana committee pachido thuthot nangji pura Karbianglo Autonomous Council CEM Dr. Tuliram Ronghang MLA Dorsing Ronghang lapen MP Omar Singh Tiso phan kachuning ri padopon lapen bilimhon kaklari aphan ar pupen pasun nangji puta ke hang padopon. Lason si alang litum ke than pon thulake non hep jong ar pu ke pek pon Langhin Municipal Board chairman Ethelian Musahari alang like Langhin Malikpur Lems alongta secretary ar pu klembom lang lapen Langhin BDC alongta ar pu dolang lasi inwet abang phua phan ar pu pek thuaret ke Langhin arat chedom don thekte pusi sodak pen pachini pon jong salang lituma ke mang ateng pen pachun pon pe plotang te sodak pen kache song padu pon thuji puta ningje pon thu তিনি ৰাইজবাসী আজি সকলো ওলাই আহিছে আমাৰ মহিলাসকলে আমাৰ সকলো গাঁৱৰ ৰাইজে দলে বলে ওলাই আহিছে ওলাই অহা এটা কাৰণটোৱে হ'ল আমাৰ লাংহিন আণ্ডাৰত যি এটা মিউনিচিপাল বৰ্ড আছে সেই মিউনিচিপাল বৰ্ডৰ যি নতুন মেম্বাৰ যি নতুন চেয়াৰমেন তেখেতসকলক ৰাইজৰ লগত আলোচনা নকৰি ৰাইজৰ লগত একো নজনাকৈ ৰাইজে একো নজনাকৈ ৰাইজক একো ইনফৰ্ম নিদিয়াকৈ আমাৰ বিলিমন কাকলাৰী ইএমএ তেখেতে নিজৰ ইচ্ছামতে নিজৰ ইচ্ছাকৃত তেখেতসকলক বহাইছে আমি ৰাইজে কোনেও গম নাপায় আৰু যাক আজি চেয়াৰমেন দিছে যাক আজি ইএম ডাঙৰীয়া তেখেতে মেম্বাৰ বহাইছে তেখেতসকলৰ ওপৰত আমাৰ লাংহিনবাসী ৰাইজে গ্ৰহণ নকৰে তেখেতসকলৰ ওপৰত আমাৰ লাংহিনবাসী ৰাইজে গ্ৰহণ কৰা কোনো কিবা নাই কাৰণ আজি আমাৰ লাংহিন অঞ্চলৰ ৰাইজে গম নোপোৱাকৈ তেখেতে কেনেকৈ অকলে সিদ্ধান্ত ল'লে যে সেইজন ব্যক্তিসকলে আজি চেয়াৰমেন হ'ব লাগে মেম্বাৰ হ'ব লাগে বুলি তেখেতসকলে কেনেকৈ মানে অকলে ডিচিশ্যন ল'ব পাৰিলে য'ত ৰাইজ আছে ৰাইজৰ লগত আলোচনা কৰি ৰাইজৰ মতামত লৈ তেখেতে কামটো কৰিব লাগিছিলে তেখেতে ৰাইজৰ এটা মতামত লৈ তেখেতে কামটো কৰিব লাগিছিলে বুলি আমি ৰাইজৰ হয় আমি ৰাইজে সকলো অনুৰোধ কৰিছোঁ আমি হে আজি টাউনৰ যিখিনি মেম্বাৰ তেখেতসকলৰ ওপৰত আমি কোনো একচেপ্টেবল নহয় সেইকাৰণে আজি ৰাইজে দলে বলে ওলাই আহিছে আমি আশা কৰোঁ তেখেতসকলৰ যি কিবা মেম্বাৰ তেখেতৰ যি মেম্বাৰ আজি চিলেক্ট কৰা তেখেতসকলক আমি ভঙাই পেলাই নতুন এটা মেম্বাৰ বা নতুন চেয়াৰমেন দিব লাগে বুলি আমি আমাৰ কাউন্সিলৰ ডক্টৰ তুলিৰাম ৰংহাং ছাৰক আমি অনুৰোধ কৰিছোঁ আৰু লগতে আমাৰ MLA দৰসিং ৰংহাং ছাৰক আমি অনুৰোধ কৰিছোঁ আৰু লগতে আমাৰ MP অমৰ সিং টিছু ছাৰক আমি অনুৰোধ কৰিছোঁ যাতে আমাৰ লাংহিনবাসীৰ ৰাইজে যি বিচাৰিছে আমাৰ লাংহিনবাসী ৰাইজে যি মতামত এইটো লৈ পেলাই আপোনালোকে বা আপোনাসকলে এইখিনি কামটো কৰিব লাগে বুলি আমি লাংহিনবাসী ৰাইজে আজি অনুৰোধ কৰিছোঁ সেইকাৰণে আমি ইএমএ যিখিনি আজি বিলিমন কাকলাৰী ডাঙৰীয়া তেখেতে অকলে যেনেকৈ সিদ্ধান্ত লৈ আজি মেম্বাৰ বহাইছে সেইকাৰণে আমি সন্তুষ্ট নোহোৱাত আমি ৰাইজে সকলো ওলাই আহি তেখেতৰ আমি ছবি বনাই তেখেতক আমি জ্বলোৱা হৈছে তেখেতক আমি নিন্দা কৰিছোঁ আৰু অনুৰোধ কৰিছোঁ আমি লাংহিনবাসী ৰাইজে তেখেতক ইএমৰ পৰা নমাই দিব লাগে বুলি আৰু
এনেকৈ যদি EM এজন থাকে পাৰ্টিত বা গভৰ্ণমেণ্টত, তে গভৰ্ণমেণ্ট তেখেতে অকলে কৰিছে। সেইকাৰণে আমি ৰাইজে নিন্দা কৰিছোঁ। তেখেতে অকলে কেনেকৈ এইখিনি কামটো কৰিব পাৰে? য'ত ৰাইজ আছে, ৰাইজৰ মতামত লৈ এইখিনি কামটো কৰিব লাগিছিলে। আমি বিলিমন কাকলাৰী EMক আমি নিন্দা কৰিছোঁ। তেখেতে গভৰ্ণমেণ্ট হৈ বুলি নিজৰ অকলে হিটলাৰ শাসন নিচিনা তেখেতে কৰিলে নহ'ব। আমাৰ ৰাইজে আছে, ৰাইজে ৰজা কৰে যেতিয়া ৰাইজৰ কথা শুনাটো তেখেতে উচিত। সেইকাৰণে আমি লাংহিনবাসী ৰাইজে এতিয়াও অনুৰোধ কৰিছোঁ যে যিখিনি এতিয়া মেম্বাৰ আছে সেই মেম্বাৰসকলক বঙাই পেলাই যাতে নতুন মেম্বাৰ এটা আমি পুৰণাৰ মেম্বাৰটোৱে আমি বিচাৰিছোঁ। নতুন মেম্বাৰ মানে আমি পুৰণা মেম্বাৰটোকে তেখেতসকলক আমি ৰখাটো আমি সকলো ৰাইজে বিচাৰিছোঁ। বিলি মোহন ডাঙৰীয়া দেৱে তেওঁ যদি এথিলেন বাগলাৰী তেখেতে মানে কি আছে আপোনাৰ মণিপুৰ লেমছত তেখেতে এজন ছেক্ৰেটাৰী হিচাপে আছে আৰু এথিলেন বাগলাৰী চেয়াৰমেন বৰ্তমান টাউন মিউনিচিপেল বৰ্ডৰ যিটো চেয়াৰমেন আপুনি তেখেতে বনাইছে সেইটো অলৰেডি মানে মণিপুৰ লেমছৰ ছেক্ৰেটাৰী হয় তেখেতে আৰু BDCৰো ছেক্ৰেটাৰী হয়। সেই আৰু এতিয়া হ'বলৈ গৈ আছে টাউন মিউনিচিপেলৰ চেয়াৰমেন। সেইটো কোনে এটা মানুহ যদি এটা পদটো চম্ভালিবলৈ ইমান কষ্ট লাগে, ৰাইজৰ কাৰণে ইমান কাম কৰিব লাগে, তেখেতে কেনেকৈ নিজৰ মাথাৰ কেনেকুৱা জাপি লৈছে? কোনে এই বিলিমোহন ডাঙৰীয়া দেৱে তেখেতক কিয় তাৰে যোগ্যতা বুলি তাক কেনেকৈ মানে পদবিলাক বা চেয়াৰমেনকেইটাক কি গঠন কৰি আছে বা তেখেতক মানে কি বাছি দি আছে? এইটো আমি দাবী জনাইছোঁ আমাৰ BJP গভৰ্ণমেণ্টলৈ। কিন্তু আমি BJP বেয়া নাপায়, আমি BJP বিৰোধী নহয়, আমি কোনো অসম গভৰ্ণমেণ্টৰ বিৰোধী নহয়, কোনো BJPৰ বিৰোধী নহয়, কোনো হেমন্ত বিশ্ব শৰ্মাৰ বিৰোধী নহয়, আমি কোনো তুলিৰাম ডাঙৰীয়া দেৱলৈ বিৰোধী নহয়। এটা বিৰোধী মাত্ৰ এই আমাৰ EM যোনটো নেকি আমাৰ বিলিমোহন কাকলাৰী দেৱ তেখেতে মানে কিনে হিটলাৰ নিজা শাসন কৰিবলৈ বিচাৰি আছে। যদি সি যদি নিজকে যদি ৰাইজে ৰজা কৰাৰ পাছত যদি সি নিজকে যদি ৰজা বুলি ভাবিছে, লংকাত গৈ কিনে সি যদি ৰাৱণ হ'বলৈ বিচাৰিছে, তেনেহ'লে কোনে ইয়াৰ আমি কোনেও মানি ল'ব নোৱাৰে, কেতিয়াও নোৱাৰে। ৰাইজবিলাকে মানি ৰাইজানটো যে তেখেতে যিখিনি বনাইছে সেইটো পুনৰাই মানে গঠন কৰিব লাগে ৰাইজৰ মতামত লৈ কিনি। আমি সেইটোৱে দাবী জনাইছোঁ আমি লাংহিনবাসী ৰাইজ হৈ পেলাই। আৰু সেইটো যদি নহয় আমি পুনৰাই আকৌ আমি এনেকৈ আমি প্ৰটেষ্ট কৰি থাকিম। আমি আকৌ পুনৰাই এনেকৈ আমি কিবা তেখেতৰ নামত আমি মূৰ্তি জ্বলাম। এইটো আমি কাৰ্যসূচী লৈয়ে থাকিম যেতিয়ালৈকে তেখেতে এইখিনি আমাৰ লাংহিনবাসীৰ ৰাইজৰ যিখিনি অনুৰোধ এইখিনি যদি গ্ৰহণ নকৰে, আমি পুনৰাই এইখিনি আমি ৰেলীটো আমি লৈ থাকিম, প্ৰটেষ্ট লৈ থাকিম। লাগিলে কাৰণ আমি ডক্টৰ তুলিৰাম ৰহাং ছাৰক আমি বেয়া নাপাওঁ, হেমন্ত বিশ্ব শৰ্মা ছাৰক আমি বেয়া নাপাওঁ। কাৰ্বি আংলং ধেন্দাঘাট পেন মিজোৰাম হানছে ৰিপৰ্ট নৰ্থ ইষ্ট কাৰ্বি লাইভ।